হেল্ল' এভৰিৱান, মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ওলাই মেলি যাবলৈ লৈছোঁ দেউতাৰ লগত এটা ঠাইলৈ মানে কি আমাৰ ঘৰৰ ওচৰে পাঁজৰে। তো দেউতাৰ কিবা এটা এনাউন্স কৰিবলগীয়া আছে চৰকাৰীভাৱে, তো সেইটোকে এতিয়া এনাউন্স কৰিব গৈছে। দেউতা যিহেতু গাঁও প্ৰধান হয়, তো সেয়েহে মানে চৰকাৰী ফালৰ পৰা দেউতাক চৰকাৰী মোবাইল এটা, তাৰপাছতে এনেকুৱা মাইক এটা আৰু টৰ্চ এটা বহুত কিবাকিবি দিছে, যিহেতু কামত ব্যৱহাৰ কৰা হয়। তো এইটো দেখিছেনে, এইটোত ইমান মানে অপশ্যনবোৰ আছে। আমি আদি গৰাকীসকলৰ বাবে সুবৰ্ণ সুযোগ। আপোনালোকৰ কৰ্তাৰ বাবে চাকুল অফিচত গৈ আবেদন কৰিব পাৰিব। ধন্যবাদ। এনে সুযোগ দ্বিতীয়বাৰ নাহিবও পাৰে, সেয়েহে আপোনালোকক অনুৰোধ জনাইছোঁ। শুনক, আপোনালোকৰ স্বামী আদি কৰ্তাৰ গৰাকীসকলৰ বাবে এটি অনুৰোধ। আপোনালোকৰ তথ্য পাতিসমূহ লৈ চাকুল অফিচলৈ গ'লে আপোনালোকে হয়তো কৰ্তাৰ বাবে আবেদন কৰিব পাৰে। আৰু দেউতাই বহুতকেইটা ঠাইত এনাউন্স কৰিলে মাটিৰ খাজনা দিয়াৰ ওপৰত। তাৰপাছতে আমি এয়া কিবাকিবি বজাৰ পাতিও কৰিলোঁ। এতিয়া আমি ঘৰলৈ বুলি ৰাওনা হৈছোঁ। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব এটা কৰি দিবলৈ নাপাহৰিব। আৰু মোৰ ইনষ্টাগ্ৰামৰ একাউণ্টটো এই তলতে মেনশ্যন কৰা আছে, আপোনালোকে গৈ কেনে ফ'ল' এটা কৰি দিব।